যিটো কৰিব সেইটো হ'ব। অট'নমাছ কাউন্সিল অসমৰ যি তিনিখন অট'নমাছ কাউন্সিল আছে কেনেকুৱা ক্ষমতা দিছে বুলি আপুনি ভাবে? কিমান ক্ষমতা? এই ক্ষমতাখিনিৰ জৰিয়তে যথেষ্ট ক্ষমতা দিছে ৰেগুলেট কৰিবৰ কাৰণে যিবোৰ ডে টু ডে ছাবজেক্ট লাগে যথেষ্ট ক্ষমতা দিছে। সেই ক্ষমতাবোৰ অলপমান বটলনেক আছে, মানে মাজে মাজে ক'ৰবাত গোটেইটো পানীটো মই এক্সাম্পল দিছিলোঁ, পানী আছে, পানী খাব পৰা নাই, আপুনি বন্ধ কৰি দিছে মাজতে। সেই ৰাস্তাটো আপুনি মুকলি কৰি দিব। কোনে বন্ধ কৰিছে সেইটো ৰুলছত আছে। সেই ৰুলছখিনি চেলেঞ্জ কৰিব লাগিব। এতিয়ালৈকে আমি ভাবি আছিলোঁ সেইটোৱে ৰাইট প্ৰভিজন অফ ল', বাট মোৰ মতে সেইটো ৰাইট প্ৰভিজন নহয়। সেইটো ডাইৰেক্টলি গভৰ্ণৰক ক'বলৈ, গভৰ্ণৰে যদি নকৰে তেতিয়াহ'লে কোৰ্টত যাব লাগিব। কোৰ্টে তেতিয়া যি ডিচাইড কৰে সেইটো আমি মান্য হ'ব। আপুনি যিমান দূৰ গম পাইছে যে অট'নমাছ কাউন্সিলখনক এনেকৈ তিনিখন অসমৰ তিনিখন যি দিছে অধিক ক্ষমতা দিছে, যথেষ্ট ক্ষমতা আছে। মোৰ মতে ক্ষমতা যথেষ্ট আছে। সেইটোক ৰাইটলি এক্সাৰচাইজ কৰি পেলাই যদি ক'ৰবাত প্ৰব্লেম হয়, ষ্টেট গভৰ্ণমেণ্টে যদি কোঅপাৰেট নকৰে সেইটো কাৰণে আপোনালোকে যেনে কোৰ্টত যাব লাগিব। কিছুমান কৈছে যে বহুত বছৰৰ পৰা ষ্টেট গভৰ্ণমেণ্টে তাৰ পৰা পৰি আছে, সেইটো কাৰণে আপুনি কোৰ্টত যাব লাগিব। যদি একো নকৰে তেনে কোৰ্টত যাব লাগিব। ফাইনেন্সৰ ক্ষেত্ৰত কি কৈছে তাত?